নমস্কাৰ বন্ধুসকল, আজি আমি আপোনালোকক এটা এপছৰ বিষয়ে ক'ম, যিটো এপছ হৈছে স্ক্ৰীন ৰেকৰ্ডাৰ, মোবাইল স্ক্ৰীন ৰেকৰ্ডাৰ এপ। যদি আপোনালোকে নতুনকৈ ইউটিউব চেনেল খুলিব বিচাৰে তেন্তে কেইটামান আপোনালোকে ভাল ছফ্টৱেৰ ব্যৱহাৰ কৰিব পাৰে, ভাল এপছ ব্যৱহাৰ কৰিব পাৰে স্ক্ৰীন ৰেকৰ্ডাৰৰ কাৰণে। মই ব্যৱহাৰ কৰোঁ সেইকেইটা এপ। সেইকেইটা এপ হৈছে, এটা হৈছে DU ৰেকৰ্ডাৰ। DU ৰেকৰ্ডাৰটো মই ওপৰত আপোনালোকক পপ আপ দেখুৱাই দিছোঁ। বৰ্তমান মই স্ক্ৰীন ৰেকৰ্ডিং কৰি আছোঁ। এইটো হৈছে এনেকৈ আহিব ৰেকৰ্ডিং প্ৰচেছ বুলি, এনেকৈ থাকে। আৰু এটা এপছ আপোনালোকে প্লে ষ্ট'ৰত গৈ আপোনালোকে টাইপ কৰিব স্ক্ৰীন ৰেকৰ্ডাৰ, স্ক্ৰীন। মই ডাটাটো অন কৰিব লাগিব, ডাটাটো অন কৰিছোঁ। স্ক্ৰীন ৰেকৰ্ডাৰ আহি গৈছে, নট ৰুট বুলি আহিছে, মানে ৰুটিং ফোনতো হ'ব আৰু নট ৰুটিং, এইটোত নট ৰুটিং ফোনৰ কাৰণেহে বনাইছে স্ক্ৰীন ৰেকৰ্ডাৰ। তাত ক্লিক কৰিব। তাত ক্লিক কৰিলে এইটো 10 মিলিয়ন ইয়াৰ ডাউনলোড আছে, বহুতখিনি 10 কোটি মানুহে ইয়াক চলাই আছে। এই এপছটো বিশেষকৈ ভাল। এই এপছটোত আপোনালোকে ৰিড মোৰত গ'লে পঢ়িব পাৰিব ইয়াত কি কি ফিচাৰ্ছ আছে। 13 MB ইয়াৰ ডাউনলোড চাইজ, 10 অক্টোবৰ 2017 ইয়াক আপ টু ডেট কৰিছে। আকৌ আপোনালোকে এই পেৰাগ্ৰাফখিনি পঢ়ি ল'ব পাৰিব, ট্ৰিম ভিডিঅ'জ কৰিব পাৰিব, ড্ৰ অন স্ক্ৰীন, কাট ডাউন টাইম আছে, অভাৰলে ফ্ৰণ্ট কেমেৰা আছে, মেজিক বুটন আছে আৰু বহুতখিনি আপোনালোকে স্ক্ৰীনশ্বটছ ল'ব পাৰে ইয়াৰ দ্বাৰা। স্ক্ৰীনশ্বটছ ল'বৰ কাৰণে আপোনালোকে কোনো মোবাইলৰ বুটন প্ৰয়োগ কৰিব নালাগে। এই এপছকেইটাৰ জৰিয়তে আপোনালোকে ইউটিউবত যদি চেনেল বনাই ইউটিউবৰ ভিডিঅ' আপলোড কৰিম বুলি ভাবিছে তেন্তে এই দুটা এপছ ব্যৱহাৰ কৰিব পাৰে। এটা হৈছে DU ৰেকৰ্ডাৰ আৰু এটা হৈছে স্ক্ৰীন ৰেকৰ্ডাৰ। বহুতখিনি কামত দিব আপোনালোকক এই দুটা এপছে। আজিলৈ এই এপছ দুটাৰ ওপৰতে আছিল। যদি এই ভিডিঅ'টো ভাল পাইছে তেন্তে এতিয়াই লাইক কৰিব আৰু চেনেলটোক ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহিছোঁ, নমস্কাৰ।